পৰিৱেশ প্ৰদূষণ আৰু ইয়াৰ প্ৰতিকাৰ। এই ৰচনাখনৰ এইটো ভিডিঅ' সম্পূৰ্ণকৈ স্কিপ নকৰাকৈ চাই থাকক। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ওপৰৰ পৰা পৰিৱেশ প্ৰদূষণ আৰু ইয়াৰ প্ৰতিকাৰ। আৰম্ভণি। প্ৰদূষণৰ কাৰণ, প্ৰদূষণৰ অপকাৰ বা কুপ্ৰভাৱ, প্ৰতিকাৰৰ উপায়, সামৰণি। এবাৰ তলত চাওক। আৰম্ভণি। সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডৰ ভিতৰত একমাত্ৰ পৃথিৱীতেই জীৱজগত আছে। এই জীৱজগত তিষ্ঠি থাকিবলৈ হ'লে পৃথিৱীৰ পৰিৱেশ জীৱৰ অনুকূল থকাটো প্ৰয়োজনীয়। পৰিৱেশ বুলিলে সাধাৰণভাৱে বায়ু, পানী, মাটি, সূৰ্য, জলীয় বাষ্প, বিভিন্ন প্ৰকাৰৰ গেছ, উদ্ভিদ, প্ৰাণী এই সকলোবোৰ সুশৃংখলিতভাৱে ভাৰসাম্যকে বুজায়। যেতিয়া বিভিন্ন কাৰণত এই ভাৰসাম্য বিনষ্ট হয় বা জীৱকুলৰ ওপৰত প্ৰতিকূল প্ৰভাৱ পৰা পৰিৱৰ্তন ঘটে, তেতিয়াই পৰিৱেশ প্ৰদূষিত হোৱা বুলি কোৱা হয়। এবাৰ আহিল প্ৰদূষণৰ কাৰণ। আমাৰ চৌপাশৰ পৰিৱেশ মূলতঃ দুটা কাৰণত প্ৰদূষিত হৈ আহিছে: প্ৰাকৃতিক আৰু মানৱসৃষ্ট কাৰণত। প্ৰাকৃতিকভাৱে হোৱা কাৰ্যকলাপৰ ওপৰত বানপানী, ভূমিকম্প, ঘূৰ্ণীবতাহ আদিয়ে জীৱ-জন্তুৰ মৃত্যু ঘটোৱা, খৰাং বতৰত জুই লগা বা বনজুই বুলিও কয় আদিয়ে পৰিৱেশ প্ৰদূষিত কৰে। ইয়াৰ তুলনাত মানৱসৃষ্ট বিভিন্ন কাৰ্যকলাপে যি হাৰত পৃথিৱীৰ মাটি, পানী, বায়ু প্ৰদূষিত কৰিছে, সিয়ে জীৱকুল বা পৃথিৱী ভাবুকি কঢ়িয়াই আনিছে। আমি বায়ু, পানী, মাটি তিনিওটা উপাদান বিভিন্ন কাৰণত যিদৰে প্ৰদূষিত হয় তাকে আলোচনা কৰিব বিচাৰিছোঁ। প্ৰদূষণৰ কুপ্ৰভাৱ। পৰিৱেশ প্ৰদূষণে বৰ্তমান সময়ত সমগ্ৰ পৃথিৱীতে এক ভয়াৱহ সমস্যা ৰূপে দেখা দিছে। এফালে বিলাসী জীৱন-যাপন কৰিবলৈ গৈ নানা তৰহৰ বৈজ্ঞানিক আৱিষ্কাৰ কৰিছে, আনফালে সেই আৱিষ্কাৰে মানৱ জাতিৰ ভৱিষ্যতে বিপদাপন্ন কৰি তুলিছে। পৰিৱেশ প্ৰদূষণ মানুহৰ স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায়। বায়ু প্ৰদূষণৰ ফলত শ্বাস-প্ৰশ্বাসজনিত ৰোগ, ছালৰ কেন্সাৰ, লগতে ই সৰু সৰু ল'ৰা-ছোৱালীৰ মস্তিষ্ক ক্ষতি কৰে। প্ৰদূষিত বায়ুৱে গোলকীয় উত্তাপ বৃদ্ধি কৰি পৃথিৱীৰ এই কাৰ্যকলাপ জলবায়ু কাগজ পৰিৱৰ্তন ঘটাইছে। মাটি প্ৰদূষণৰ ফলত মাটিৰ উৰ্বৰতা হানি হৈছে আৰু মাটিৰ উৎপাদিত শক্তি ক্ৰমান্বয়ে কমি আহিছে। প্ৰতিকাৰৰ উপায়। পৰিৱেশ প্ৰদূষণৰ মূল কাৰণ যিদৰে মানুহৰ গাতে নিহিত হৈ আছে, তেনেদৰে প্ৰতিকাৰৰ উপায়ো মানুহৰ হাততে আছে। প্ৰথম কথা হ'ল, মানুহে প্ৰকৃতি বিৰুদ্ধাচৰণ নকৰি যিমান দূৰ পাৰি প্ৰকৃতিৰ সৈতে সহবাসৰ যত্ন কৰিব লাগে। সামৰণি। সমগ্ৰ বিশ্বৰ বাবে প্ৰদূষণ আজি এৰাব নোৱাৰা সমস্যা। মানুহৰ কেতবোৰ অবাঞ্ছিত কাৰ্যকলাপে প্ৰদূষণৰ অন্যতম কাৰক হিচাপে চিহ্নিত হৈছে। এফালে বিজ্ঞানৰ জয়যাত্ৰা আৰু আনফালে জয়যাত্ৰাৰ পথত সৃষ্টি হোৱা প্ৰদূষণ। ই চিন্তাৰ বিষয়, কিয়নো পৃথিৱীৰ বুকুত তিষ্ঠি থাকিবলৈ হ'লে পৰিৱেশৰ প্ৰয়োজন। আৰু প্ৰদূষণ আৰু মানৱ জাতিৰ ভৱিষ্যত, এইখন মই পাৰ্ট 2 অৰ্থাৎ অকণমান দুদিনমান দেৰিকে মই এখন দিবলৈ চেষ্টা কৰিম। ধন্যবাদ।